দাম বাঢ়িছে কোনদিন ইলেকশ্যনৰ ৰিজাল্ট লোৱাৰ পিছত শপত লোৱাৰ পিছত হোৱাটোহে অলপ বেয়া লাগে পেট্ৰল দিবি ন 98 to 9 দাম বাঢ়িছে কোনদিন আজি কিমান হৈছে 3 টকা 101 এনেকুৱা হ'লে কেনেকৈ চলিব দে 240 আৰু বাঢ়াব যুদ্ধটোতো আগৰ বাৰে হৈ আছে তেওঁ ইলেকশ্যনৰ আগতে বাঢ়াব পাৰিল হয় পুৰা ৰিজাল্ট দিয়াৰ পিছত বাঢ়াই কি হ'ল না আমি ল' কোৱালিটিৰ মানুহ আমি প্ৰিমিয়ামটো নালাগে আমাক সেইটোৱে লাগে না নহয় ইলেকশ্যনৰ আগতে বাঢ়াই দে যুদ্ধটো আগৰ পৰাই হৈ আছে না মোৰ কথাটো সেইটো আৰু কি আমাকতো আৰু মামাকে লাগে বেলেগক নালাগে এইটো মামা উঠাই আছে অঁ নহয় ইলেকশ্যনৰ ৰিজাল্ট লোৱাৰ পিছত শপত লোৱাৰ পিছত হোৱাটোহে অলপ বেয়া লাগিল আৰু চলিবই লাগিব আমাৰ কথা কাই শুনব অঁ সেইটাই দে পইচাটো উঠাব লাগিব না তাকেতো অৰুণোদয়টা দিবতো আৰু অৰুণোদয়ত বাঢ়িল না দৰমহা ঠিক আছে